গাইজ হোৱাটছআপ কি খবৰ আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে বৰ্তমান মই আছোঁ মোৰ মামাহঁতৰ ঘৰত আলহী খাবলৈ আহিছোঁ এতিয়া যোৱা নাই আজি বহুত গৰম দিছে ন সেইকাৰণে অলপ পথাৰত বহিবলৈ আহিছোঁ কি কৰিম পথাৰত অলপ বহুত মানে ঠাণ্ডা হাৱা আহে তো সেইকাৰণে অলপ পথাৰত বহিবলৈ আহিছোঁ চাব নেকি পথাৰটো এয়া চাওক পথাৰৰ কাষত বহি আছোঁ মই আজি মই দেখুৱাম আপোনালোকক আমাৰ মামাৰ গাঁও চাবলৈ আপোনালোকে নিশ্চয় ৰেডি আছে তেনেহ'লে দেৰি কিহৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক হেল্ল' বন্ধু বান্ধৱীগিলা এই চা মই অলপ পথাৰত আহিছোঁ পথাৰত এই হ'ল ঝৰ্ণা এই ঝৰ্ণা দিয়া পানী যায় এই যিগিলান পানী যায় এইগিলান পথাৰত পৰে পথাৰত এইগিলান পানী পৰিলে হাল বায় খেতি কৰে বহুত কিবা কিবি কৰে খেতি কৰা চিষ্টেমটা বহুত মানে লাম্বা আছে মই ইমান ভাল কৰে নাজানো মুঠতে খেতি কৰে আৰু এইগিলান সেইকাৰণে চালভি বনাইছে আৰু সেইগিলান পাথাৰ হয় এইগিলান জংঘল হয় বাঁহৰ গাছ আছে ইমান ধুনীয়া পাহাৰ দেখছা আমাৰ ইফালে বঙাইগাঁৱৰ ফালে ইমান ধুনীয়া পাহাৰ আছে কিমান ভাল লাগে এই ছাগল দুটাতে কি কৰি আছে ঐ তুমি ঘাস খাবা নাযাইছতে যা ঘাস খাবি যা এতিয়া কিয় বহি থাকিস যা দিস ইজ মাই লিটল সিস্টার হাই কোৱা হাই কি খবৰ তামোল খায়া ঐ তামোল খোৱা বুঢ়ী আজি বিৰাট গৰম দিছে ৰে কি কবি আৰু মানে একেবাৰে পিঠি ফাটা গৰম দিছে আচ্ছা বন্ধু বান্ধৱীগিলা আজি মই এনেকা ভাষা কিয় কৈ আছোঁ জানানা এনেই কৈ আছোঁ আৰু ইগো মোৰ ষ্টাইল ইগো মানে আমাৰ বঙাইগাঁৱৰ ষ্টাইল এনেকা ষ্টাইলত এতিয়াৰ পৰা মই ভিডিঅ' বনাম আপোনালোকে নিশ্চয় চাব মজা লাগিব হা এইবাৰ মই অলপ বেলেগ জেগাত আহি লওঁ এই চা এইগিটি বিধান পেলাইছে এইগিটি খেতি বাতি কৰিছে মানে এইগিলা আৰু এই দিয়া ইফালে অভিধান পেলাইছে হাঙাৰ দিছে যাতে গৰুগিলান মানে সোমাব নাপাৰে ইমাৰ বিধান গিলান খাব নাপাৰে গৰু একটা আহে আছে কি সেইকাৰণে এটা হাঙাৰ দিছে না এইফালে পাহাৰৰ পৰা গৰু নামে আহে যে এই গৰুগিলান যায় পাহাৰত খাজ খাব নামে আহে এই দিয়া একটা মন্দিৰ আছে আৰু কিবা কয় গাঁও ৰাজা পূজা হয় ওতে তাৰপিছত আৰু কি হয় আৰু গাঁও ৰাজা পূজাই হয় নতুন বহাগৰ 1 তাৰিখে এনেকা পূজা দিয়ে আৰু এতে গাঁৱৰ তাৰপিছত আৰু কি দেখাম তোমাক সেইফালে একদম পাহাৰে কোণাত যে আছে সেইফালে একটা গাঁও আছে একটা সেইটো কিবা গণকলা গাঁও কয় এনে এই জাগাকেইটিৰ নাম মূলাগাঁও হয় আৰু এইগো একটা ঝৰ্ণা এই ঝৰ্ণাগিলানের পানীগিলা এই পাথাৰত যাবা দে যাতে এই বিধান পেলোৱা গিলান পানী পায় সেনেকাই আৰু কিবা কিবি কেনেকা লাগছে আমাৰ এই গাঁওখান নিশ্চয় ভালে লাগছে ভাল লাগবই না চাৰিওফালে সেউজীয়া গাছ গাছনি আছে তাৰপিছত জীৱ জন্তু আছে ইমান তাজা হাৱা আহি আছে ভালে লাগিব আৰু এই ৰাস্তা কটাই বন দিয়া সেউজীয়া বনেৰে ভৰা আৰু কি দেখাম তোমাক সেই যে কৈটামান যে মানুহগিলান বহি আছে এইগিলান হ'ল এই গৰমতে বহি আছে আৰু গাছেৰ ছায়াত ভাল লাগে গাঁৱৰ এনেকা কৰে গাছেৰ ছায়াত গৰমত বহিবা টাউনত আৰু ক'ত পাবিতে এনেকা আজিকালি টাউনত চাৰিওফালে ঘৰ এনেকা গাছেৰ ছায়াত বহিবা জাগাই নাপায় আমাৰ গাঁওগিলানে ভাল সেইকাৰণে হেই গাইছ মাছ চাব নেকি মাছ বলক আমি মাছ চাওঁ ইয়াতে দুজনীমান ছোৱালী মাছ মাৰি আছে বলকচোন চাওঁ বলক আইনা মাওগিলা কইতাতে মাছ পালি ঐ এইগুলা চাপিগিলা মাছ মাৰিয়া আছে জাকৈ দিয়া মাছ মাৰিয়া আছে মাছকো চাবা খুজিছিলোঁ পাছে মোক মাছ চাবাই নিদিওঁ যেই লাজ পায় এই আপিগিটি কেমেৰাত উঠিবাকে লাজ পায় মাছ চাৱা নহ'ব পাছত চাম দে কিন্তু তোমাক কেমেৰাত নেদেখাং মাছ চাৱা মই একেলাই চাম হেই গাইছ কেনেকুৱা লাগিল আপোনালোকক ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে আৰু যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে
তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' তেনেহ'লে আজিলৈ আমাৰ ইমানতেই সামৰি মাৰিলোঁ। ধন্যবাদ থাকিল সকলোকে। বাই বাই।